animal. Cow is a normal animal. Cow is eating green grass and thanke. পাৰ্কৰে মাজে মাজে ধুনীয়া ছোৱালী ঘূৰি ফুৰে তাৰে মাজৰ এজনী ছোৱালী ভাল লাগে জানা এজনী বগী ছোৱালীয়ে খালে মোৰ কলিজা ও তাইক মোৰ ভাল লাগে পিছে ক'ব মই নোৱাৰো কাৰণ তাইৰ দেউতাক আছে দুবাৰমান মোক দম দি থৈছে এতিয়া মই কি কৰো এনেকৈ বৰলা হৈ থাকিম নেকি গোটেই জীৱন মোৰ এনেকৈয়ে যাব নেকি বুটুৰ তোৰ একো মিলা নাই জনে কি গাই আছে এইগিলা গা যদি অলপ মিলাকে গা নহ'লে যদি নাগাবিচোন এনে মূৰটো গৰম কৰি থাক আৰু এইবিলাক গাই কিনে হ'বৰে মিলাই নিমালে গাইছোতো তই সেইটো গাব নোৱাৰ কথা ক'বলৈ আহিছ তই কি কথা কয় বুটুৰ তই জীৱনত পানী খাই সিমান মোটা নাই যিমান মই গান গাই এৱাৰ্ড আনিছো তোৰ কথা আৰু বালাত মোটা একেও তই কথা নকবি থেংক ইউ ঐ তহঁত দুৰে কুকুৰ মেকুৰীটো কিয় লাগি থাক এনি টাইম ছাৰ ইয়াক কেতিয়াবা মই চেলাই দিম মোক কিন্তু আঠিয়া কল পাইছ চেলাই দিবি আৰু খাই দিবি ঐ হ'ব হ'ব কাজিয়া বন্ধ কৰ আজি কি পঢ়া পিছে কচোন তহঁতে ক ছাৰ আজি গান চানো গাবলৈ নাই প্ৰশ্নকে সোধক দে হ'ব দে মই প্ৰশ্ন সুধিম তই দি যাবি বাৰু পুতু তই কচোন সকলোতকৈ পুৰণি জন্তুটোৰ নাম কি ক সকলোতকৈ পুৰণি জন্তু এইটো কি হ'ব পাৰে ছাৰ সকলোতকৈ পুৰণি জন্তুটো জেব্ৰা ছাৰ জেব্ৰা 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 কিয় আকৌ ছাৰ আপুনি মন কৰিবচোন জেব্ৰা আছে জেব্ৰা কালাৰটো ব্লেক এণ্ড হোৱাইট আৰু ছাৰ সকলোৱে জানে যে ব্লেক এণ্ড হোৱাইট বস্তুবিলাক হৈছে সকলোতকৈ পুৰণি তো জেব্ৰাটো সকলোতকৈ পুৰণি হ'ব পুৰণি জন্তু কেনে ছাৰ পুতু তই মানুহ পাগলা কৰি দিবি দেই ঐ থেংক ইউ ছাৰজি ছাৰ মোক এটা সুধি চাওক নাই অ' তহঁতক মই প্ৰশ্ন নুসুধো তহঁতৰ এইবিলাক পাগলা উত্তৰ শুনিব মোৰ ইচ্ছা নাই তই বেলেগ কিবা সুধিম ৰ বাৰু টিংৰা তই গৰুৰ ৰচনাখন জান নাই ঠিক আছে উঠি আছোন তই আৰু ইয়াত গৰুৰ ৰচনাখন মাতি দে কিমান তই জান ময়ো চাওঁ আহ এতিয়া সিফালে মুখ কৰি গৰুৰ বিষয়ে কৈ যা ঐ টিংৰা অসমীয়াত নহয় পিছে ইংলিছত ক ইংলিছটো অলপ মানে মোৰ বেকা অসমীয়াতে কওঁ নেকি বাবা যিটো কৈছো সেইটো কৰ ইংলিছতে মাত অসমীয়াত নালাগে দেই অসমীয়াত জানো তই পাৰিবি বুলি হ'ব ইংলিছত মাতচোন ঠিক আছে বাৰু আপুনি কৈছে যেতিয়া ফুললে ক্ষমা কৰি দিব গৰু হৈছে ঐ টিংৰা ইংলিছত ক'ব দিছো নাই ইংলিছত ক ছাৰ মানে মাতৃভাষাটো অসমীয়া যে আহি যায় আৰু চৰি মই ইংলিছত কৈ আছো পাৰিবি নে টিংৰা শুনি থাক বন্ধু Cow is a domestic animal. Cows 4 hands, 1 nose, 2 eyes, and 2 ears. Tongue. Cow is not a harmful. Cow is 2 prakar. 1 cow is Gai and 1 cow is Damra, called Damra. Its village name. Gai cow is very milk being and Damra cow is not milk dame. Damra cow is for hal and mangso. Gai cow milk is very beautiful, white, and gai cow milk is good food. It's for health. Gai cow milk is banayin rasgulla and some mithain bostu. And cow color is lots of color, kajla, red, black, white, pakra. Something is very much and more color cows. And we are following cow views. Cow view is very happy view. And cow views it's very popular song. Laukha, Bamlakha, Bache Bache, Bharija. It's for growth cows health. I sing a song for cows.
টিংৰা হ'ব হ'ব তই নালাগে গুৰু ৰচনা মাতিব বন্ধ কৰ হ'ব ফুল হ'ল নেকি ছাৰ বাবা হ'ব যা তই যাগৈ যা ঘৰলৈ যাগৈ যা মোৰতো গৰম কৰিব নালাগে যা আই থিংক ছাৰ মোৰ ৰচনাখন বহুত বিউটিফুল হৈছে সেইকাৰণে সোনকালে যাব দিছে ন ছাৰ তই ঠিক বুজিছ সেইকাৰণে যাব দিছোঁ ধুনীয়াকৈ মাতিছ যে ইংলিছত ৰচনাখন যা বুটুৱা যাব দিছে ছাৰে চলো চলো মাথা গৰম কৰি দিব দেই ইহঁতে